এইখন ৰাইজ চাওক এই হালচা বিৰাজ ডেকা আৰু সতীন ডেকা এয়া চাওক ৰাইজ সুন্দৰ গৱলীয়া মহ ৰাইজ চাব সুন্দৰ ধুম গৱলীয়া মহৰ যুঁজ মানুহ চাই দিয় কোলা পোৱালিটো যুঁজে কিন্তু কিংটো ভাল যে কাক চেপা সুন্দৰ মহজুজ এইয়া চাওক সুন্দৰ মহজুজ চলি আছে ৰাইজ চাব বিৰাজ ডেকা আৰু সতীন ডেকা সুন্দৰ গৱলীয়া মহজুজ চাব বিৰাজ ডেকা আৰু সতীন ডেকাৰ মহজুজ বৰ্তমান আমি দেখুৱাইছো ৰাইজ চাব সুন্দৰ মহজুজ চলি আছে বৰ্তমানে চাব সেইটো কাৰণে সি পিছুৱাই আছে চাব সুন্দৰ মহজুজ চলি আছে বিৰাজ ডেকা আৰু সতীন ডেকা আপোনালোক দেখুৱাইছো সুন্দৰভাৱে চাব সুন্দৰ গৱলীয়া মহজুজ কি আছে তিনি মিনিটত ভৰি দিছে ৰাইজ চাব এই মহলে সুন্দৰ মহজুজ দেখুৱাইছে ৰাইজক চাব ৰাইজ কি যুঁজিছে আপোনাৰ চাব ৰাইজ দেখাও কি খিঙৰ শব্দ চাব ৰাইজ ধীৰাজ ডেকা বনাম সতীন ডেকা ক'ত গৈ আছে দাদা এই বৰা কি আগৰ গৈছ এখন দোকানৰ তেল ধুনীয়াকৈ লাগিছে বঢ়িয়া দেখুৱাইছে চাব দোকানৰ মিঠাতেল 10,000 টকা দিম 100 মিটাৰ অতিক্ৰম কৰিছে ৰাইজ চাব সতীন ডেকা ভগোৱা কলবাৰী বিৰাজ ডেকা গৌৰীপুৰ সতীন ডেকা ভগোৱা কলবাৰী
ইডিত খাটা গাড়ীয়ে থাকে মই আৰু যাবলৈ নেকি খাচীয়াটো কিংজুৰ কাৰণে কাবু কৰিব পৰা নাই খাচীয়াটোৱে শক্তি দিব পৰা নাই নহয় হৈ গ'ল 7 মিনিটত ভৰি দিছে ৰাইজ চাব এই হাল মহে সুন্দৰ ঢুংগলীয়া ম'হ যুঁজ ৰাইজ চাব 7 মিনিটত ভৰি দিছে এতিয়া বৰ্তমান খেলুৱৈ হ'লেহে ধুনীয়া খেলুৱৈ হ'লে ভাগৰ এই কুকুৰে দাদা বিয়াত চালু কোলা মহটো বিয়াত চালু খুৱাব অসুবিধা দিয়া নাই বিয়াত চালু খুৱাব অসুবিধা দিয়া নাই জানিছে কোবালে মোৰ দিগদাৰ আছে সিঙাক চিবি যাব গৈছে 8 মিনিটত তীব্ৰভাৱে যুঁজি আছে ৰাইজ চাব এইয়া চাওক সুন্দৰ ম'হ যুঁজ মানুহকেইটা হৈছে বেৰিকেড ৰাখে হাৰ দেখাই নাপাব হাৰা জিকা হৈছে ৰাইজ চাব এই হাৰা জিকা হৈছে সুন্দৰ যুঁজ দেখুৱাই তেওঁলোকে হাৰা জিকা হৈছে ধন্যবাদ দিছোঁ গৌলীয়া মহক 8 মিনিট 2 ছেকেণ্ড জুৰিছে ম'হ হালে ৰাইজ চাব